হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ মাজলৈ এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ, যিটো হৈছে ডিপ ৱেব বা ডাৰ্ক ৱেব। আমি সাধাৰণতে যিমানখিনি বস্তু গুগলৰ যোগেদি বা অন্য এনেকুৱা ব্ৰাউজাৰৰ যোগেদি একচেছ কৰিব পাৰোঁ, সিমানখিনি বস্তু হৈছে গোটেই সম্পূৰ্ণ ইণ্টাৰনেটটোৰ মাত্ৰ 4%। আমি যদি গোটেই ইণ্টাৰনেটটোক 100% বুলি ধৰোঁ, তেতিয়াহ'লে তাৰে 4% বস্তুহে আমি গুগলৰ যোগেদি বা এনেকুৱা ব্ৰাউজাৰৰ যোগেদি একচেছ কৰিব পাৰোঁ। আমি একচেছ কৰিব পৰা বস্তু হৈছে মাত্ৰ 4%হে উইদাউট লিংকত। তাৰে 96% বস্তু আমি সহজে একচেছ কৰিব নোৱাৰোঁ। সেইখিনিকে আমি ডিপ ৱেব বা ডাৰ্ক ৱেব বুলি কওঁ। গোটেই ইণ্টাৰনেটটোক দুটা ভাগত ভাগ কৰা হৈছে। আমি যিখিনি বস্তু সহজে একচেছ কৰিব পাৰোঁ, সেইখিনি বস্তুক ছাৰ্ফেচ ৱেব বুলি কোৱা হয়, আৰু যিখিনি অতি সহজে একচেছ কৰিব নোৱাৰি সেইখিনিক ডিপ ৱেব বা ডাৰ্ক ৱেব বুলি কোৱা হয়। এতিয়া প্ৰশ্নটো হ'ল, ডিপ ৱেব বা ডাৰ্ক ৱেব কি? ডিপ ৱেব বা ডাৰ্ক ৱেব কেনেকৈ একচেছ কৰিব পাৰি? গুগলত যিদৰে কিবা এটা বস্তুৰ ওপৰত ইনফৰ্মেশ্যন পাবলৈ হ'লে গুগলত গৈ মেলি ছাৰ্চ কৰিলে তাৰ ডাটাখিনি গোটেইখিনি সম্পূৰ্ণভাৱে আহি যায় বা তাৰ লগত ৰিলেটেড সকলো ডাটা আহি যায়। কিন্তু ডিপ ৱেবত তেনেকুৱা নহয়। ডিপ ৱেবত আপুনি লিংক নোহোৱাকৈ কোনো এটা বস্তু একচেছ কৰিব নোৱাৰে, যাৰ কাৰণে এটা পাৰ্টিকুলাৰ লিংক লাগিব, যিটো লিংকৰ জৰিয়তে গৈহে আপুনি সেই বস্তুটো বা ডাটাখিনি চাব পাৰিব। ডিপ ৱেবত আমি ৰেণ্ডমলি কিবা এটা টাইপ কৰি আমি ছাৰ্চ কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমাক লিংক লাগিব। সেই ৱেবছাইটটো খোল খোৱাৰ লিংক লাগিব, তেতিয়াহে আমি সেই বস্তুটো আমি একচেছ কৰিব পাৰিম। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, ডিপ ৱেব কোনে ইউজ কৰে? ডিপ ৱেব হাই লেভেল ছিকিউৰিটি বা হাই লেভেল যিকোনো নথিপত্ৰ শ্বেয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ডিপ ৱেব জাৰ্নেলিষ্টবিলাকে ইউজ কৰে। হাই লেভেল ছিকিউৰিটি কিবা ডাটা পঠাবলগীয়া থাকিলে বা ডাটা একচেছ কৰিবলগীয়া থাকিলে ডিপ ৱেব ব্যৱহাৰ কৰা হয়। মিলিটেৰীবিলাকে ব্যৱহাৰ কৰে হাই লেভেল ছিকিউৰিটি, মিলিটেৰী ইনফৰ্মেশ্যনখিনি ছিকিউৰ কৰি ৰাখিবলৈ, আৰু গভৰ্ণমেণ্টে ব্যৱহাৰ কৰে। ডিপ ৱেবটো সকলোৰে কাৰণে নহয়, জাষ্ট ফিউ পিপল। তোৰ যিখিনিয়ে সেই ডাটাখিনি একচেছ কৰিব লাগে বা সেইখিনি লোককহে সেই ডিপ ৱেবৰ লিংকটো দিয়া হয়, যাৰ জৰিয়তে তেওঁলোকে যাতে ডাটাখিনি একচেছ কৰিব পাৰে। ডিপ ৱেবৰ ভিতৰত আৰু এটা ছেকশ্যন আছে যাক ডাৰ্ক ৱেব বুলি কোৱা হয়। যিখিনি একদম সম্পূৰ্ণ ইলিগেলি কাম, সকলো ধৰণৰ কাম ডাৰ্ক ৱেবতে হয়। ড্ৰাগ স্মাগলিং, ৱেপন কিনা বেচা কৰা, বা কোনো মানুহক যদি আপুনি মাৰ্ডাৰো কৰিব বিচাৰে, তেতিয়াহ'লে ডাৰ্ক ৱেবত আপুনি হিটমেন পাই যাব। এই পৃথিৱীৰ সকলো ইলিগেল কাম ডাৰ্ক ৱেবতে হয়। ডাৰ্ক ৱেবটো আমি সাধাৰণতে নৰ্মেল ব্ৰাউজাৰেদি একচেছ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমাক এটা বেলেগ ব্ৰাউজাৰ লাগিব, যিটো হৈছে টৰ ব্ৰাউজাৰৰ যোগেদিহে আপুনি ডাৰ্ক ৱেব একচেছ কৰিব পাৰিব। টৰ ব্ৰাউজাৰত আপোনাৰ এড্ৰেছ সম্পূৰ্ণ গোপনীয়ভাৱে ৰখা হয়, আৰু তাৰ IP এড্ৰেছ প্ৰতি ছেকেণ্ডতে চেঞ্জ হৈ থাকে, যাৰ কাৰণে আপোনাক কোনেও সহজে ট্ৰেক কৰিব নোৱাৰে। ডাৰ্ক ৱেব সাধাৰণতে হেকাৰবিলাকে ব্যৱহাৰ কৰে, যাৰ কাৰণে ডাৰ্ক ৱেবটো একচেছ কৰাটো অতি সহজ। কিন্তু সাধাৰণ মানুহৰ কাৰণে ডাৰ্ক ৱেবটো একচেছ কৰাটো অতি সহজ নহয়। যদি তেওঁলোকে নতুনকৈ টৰ ব্ৰাউজাৰটো ডাউনলোড কৰি ডাৰ্ক ৱেবত যদি সোমায়ো যায়, তথাপিও তেওঁলোকে নিজে হেক হৈ যোৱা চান্স বেছি। কাৰণে ডাৰ্ক ৱেবটো ব্যৱহাৰ কৰাটো ইলিগেল হয়। ডাৰ্ক ৱেবটো ব্যৱহাৰ কৰিবলৈ গভৰ্ণমেণ্টে কোনো ধৰণৰ পাৰ্মিশ্যন নিদিয়ে। ডাৰ্ক ৱেবত কিছুমান ৰেড ৰুম থাকে, যিবিলাক ৰেড ৰুমত এজন মানুহক বন্দী বনাই লৈ তাত মানুহজনক টৰ্চাৰ কৰা হয়, যিটো টৰ্চাৰ কৰা লাইভ পৃথিৱীৰ বহুত লাখ লাখ মানুহে চাই থাকে। সেই টৰ্চাৰ কৰা লাইভ আপুনি ডাৰ্ক ৱেবত কেৱল মাত্ৰ ডাৰ্ক ৱেবতহে চাব পাৰিব। সাধাৰণতে যেনেদৰে গুগলত কিবা এটা বস্তু এটা ৱেবছাইটৰ পিছত .com থাকে, ঠিক সেইদৰে ডাৰ্ক ৱেব আৰু ডিপ ৱেবৰ যিখিনি ৱেবছাইট থাকিব, তাৰ পিছত .onion থাকিব। কোনো ধৰণৰ তাত .com নাথাকে। সেই ডাৰ্ক ৱেব একচেছ কৰিবলৈ যিটো ব্ৰাউজাৰ ব্যৱহাৰ কৰা হয়, যাক টৰ বুলি কোৱা হয়, সেইটো আপোনাৰ সম্পূৰ্ণ লিগেল। টৰ স্পনচাৰশ্বিপ গুগল নিজেই হয়, কিন্তু তাৰ ভিতৰত যিখিনি .onion কৰি যিখিনি লিংক থাকিব, সেই লিংকখিনিহে আপোনাৰ ইলিগেল। তাত আপুনি ধৰি লওক টৰ ডাউনলোড কৰি ল'লে, তাৰ পৰা আপুনি নিজৰ ID বনাই লোৱাৰ পিছত যেনিবা .onion কৰি থকা যিকোনো এটা লিংকত গুচি গ'ল, সেই লিংকটোৱে কি ঠিক আপোনাকে নিজকে হেক কৰি পেলাব। আপোনাক হেক কৰি আপোনাৰ কম্পিউটাৰত বা আপোনাৰ লেপটপত যিকোনো ধৰণৰ ছফ্টৱেৰ ভৰাই দিব, যাৰ পৰা আপোনাৰ লেপটপৰ সকলো এক্টিভিটিজ সেই লিংকটো যিজনে অপাৰেট কৰি আছে তেওঁ গম পাই যাব।
তৰত কেতিয়াও নেট বেংকিঙৰ একো এপ্লিকেশ্যন বা ৱেবছাইটত যাব নালাগে, বা তৰত কেতিয়াও ফেচবুক খুলিব নালাগে, তৰত কেতিয়াও নিজৰ ৰিয়েল আইডেণ্টিটি দিব নালাগে, বা নিজৰ ৰিয়েল জিমেইল বা নিজৰ ৰিয়েল ফেচবুক একাউণ্ট এইখিনি লগ ইন কৰিব নালাগে। যাৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ VPN গৈ সেই ফেচবুকৰ ৱেবছাইটত পাবগৈ, যাক আপোনাৰ সেই VPNখিনিয়ে বেকট্ৰেক কৰাৰ চান্স থাকে। ডাৰ্ক ৱেব এক্সেছ কৰিবলৈ যিটো টৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰা হয়, তাত কেৱল বিটকইন বা ক্ৰিপ্ট'কাৰেঞ্চিৰ যোগেদিহে ট্ৰেনজেকশ্যন কৰিব পাৰিব। য'ত আপুনি কোনোবা এটা ৱেবছাইটক পইচা দিলে কোনোবা এটা ইলিগেল কামৰ কাৰণে, সেই ৱেবছাইটটোৱে আপোনাৰ পৰা টকা লৈ আপোনাৰ সেই ৱেবছাইটটো বন্ধ কৰি দিলে, কিন্তু তেওঁলোকক আপুনি একো কৰিব নোৱাৰে, কাৰণ তাত আপোনাৰ ৰিয়েল আইডেণ্টিটিয়ে নাই। তেওঁলোকেও যিটোৱে ৱেবছাইটটো অপাৰেট কৰিছিলে, তেওঁলোকেও নিজৰ ৰিয়েল আইডেণ্টিটি নিদিয়ে, যাৰ জৰিয়তে আপুনি তেওঁলোকক ট্ৰেক কৰাটো অসম্ভৱ হৈ পৰে। এতিয়া চাবলৈ গ'লে ইণ্টাৰনেটক 3 ভাগত বিভক্ত কৰা হ'ল। ছাৰ্ফেচ ৱেব, যিখিনি মই আপোনালোক সকলোৱে ব্যৱহাৰ কৰোঁ, তাৰপিছত আহিলে ডিপ ৱেব, যিখিনি মিলিটাৰী বা হাই প্ৰফাইল চিকিউৰিটিসমূহ, হাই প্ৰফাইল যিখিনি ডাটা শ্বেয়াৰ কৰিব লাগে তেওঁলোকে ব্যৱহাৰ কৰে, বা মিলিটাৰী গভৰ্ণমেণ্ট এইখিনিয়ে ব্যৱহাৰ কৰে। তাৰপিছত আহিলে ডিপ ৱেবত থকা ডিপ ৱেবৰ ভিতৰৰ ভাগ মানে ডাৰ্ক ৱেব, যিখিনি হেকাৰ্ছখিনিয়ে বেছিকৈ ব্যৱহাৰ কৰে, বা য'ত ইলিগেল সকলো ধৰণৰ কাম হয়। এইটো এটা জাষ্ট শ্বৰ্ট ভিডিঅ' আছিল ডিপ ৱেব আৰু ডাৰ্ক ৱেবৰ ওপৰত। আপোনালোকে এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।